ইউটিউব চেনেল আজি যিহেতু কোনো বাইকৰ ওপৰত নহয়, আজি মই আপোনাক আনবক্সিংটা দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। ক'ৰ পৰা আনিছোঁ, কোনে দিছে, কি কথা, তেতিয়াহে গম পাব আনবক্সিংটো কি হয়, কিহৰ আনবক্সিং এইটো, কি বস্তু হয়। আৰু মই আপোনালোকৰ বাইকৰ ৰিভিউ কৰোঁ, এনি বাইকৰ ৰিভিউ কৰোঁ। আপোনালোকৰ যদি কিবা বাইকৰ লাইক 110cc, 200cc, 250cc, এনি ব্ৰেণ্ড, যিকোনো ব্ৰেণ্ডৰ মই বাইকৰ আপোনাক ৰিভিউ কৰোঁ। আপোনালোকৰ যদি কিবা পাৱাৰ হওক, কালাৰ হওক, প্ৰাইচ হওক, অন ৰোড এক্সৰুম এইবিলাক যদি জানিব লগা আছে মোক কমেণ্টত জনাব। মই কমেণ্টত জনালে মই বাইকখন ৰিভিউ কৰি দিম, কোনো কথা নাই। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে চাই, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ভাই হয়, সকলোৱে ভাই বুলি মানি ল'ব। এইটো ফেমিলি হয় এটা মোৰ, আপোনাৰ ভাই নতুনকৈ আহিছোঁ ইউটিউবত। আৰু ইমানেই ক'বলগীয়া আছিলে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু আপোনালোকৰ এটা ছাবস্ক্ৰাইব, এটা লাইক, এটা কমেণ্ট আৰু অনুপ্ৰেৰণা যোগায়। গতিকে ইমানখিনি কৰি আপোনাৰ আমনি নিদিওঁ, ইমানখিনি হ'ল। আৰু চাওক শেষলৈকে ভিডিঅ'টো দেখুৱাই আছোঁ কি বস্তু আনবক্সিং কৰিম আজি, শেষলৈকে চাওক। এইডাল হ'ল য়েনটেক্সৰ ট্ৰাইপড হয়, মিনি ট্ৰাইপড হয়। আপুনি কেমেৰা ষ্টেণ্ড কৰিব পাৰে, মোবাইলো কৰিব পাৰে। কেমেৰা ইমান ওজন খাচ নহয়, কিন্তু মোবাইল পাৰে সুন্দৰ ধুনীয়াকৈ। এই ট্ৰাইপডডালৰ প্ৰাইচ, ক'ৰ পৰা কিনিছোঁ, কি কথা, সকলোবোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। তাৰপৰা আপুনি এইটো ক্ৰয় কৰিব পাৰিব। এইটো প্ৰথমতে চাওঁ, এইটো আপোনাৰ মোবাইল মাউণ্ট হয়। ইয়াত মোবাইল আপুনি লগাব পাৰে, চাই লওক। সুন্দৰ ধুনীয়া মোবাইল মাউণ্ট হয়, কোনো কথা নাই। চাওক, এইডাল ধুনীয়া, ফ্লেক্সিবল, কমফৰ্টেবল, যিকোনো ধৰণৰ মোবাইল ইয়াত লগাব পাৰিব। আৰু এতিয়া আহোঁ মেইন ষ্টেণ্ডডাললৈ। চাই লওক এই ষ্টেণ্ডপাত এবাৰ সুন্দৰ ধুনীয়াকৈ মই দেখাই আছোঁ আপোনালোকক। চাওক, এইটো হ'ল ষ্টেণ্ডডাল, কমফৰ্টেবল চুইচ এটা আছে। চাওক, এইটো মুভিং চুইচ হয়, সুন্দৰ ধুনীয়া টাইপত। চাওক, কেমেৰাও মান কৰিব পাৰে, মোবাইলৰ মান লগাই কৰিব পাৰে, সকলোবিলাক কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আগলৈ। এতিয়া চাই লওক চিনেমেটিক এটা।